নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সমাগত বিধানসভাৰ নিৰ্বাচন আৰু নিৰ্বাচনক লৈ ৰাজ্যত ৰাজনৈতিক গৰম বতাহ বলিছে। তাৰ মাজতে বিজেপি আৰু অসম গণ পৰিষদ দলৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা আমাৰ হাতত আহি পৰিছে। ইয়াৰ বিষয়ে সম্পূৰ্ণ জনাম আপোনালোকৰ মাজত। আপোনালোকে ভিডিঅ'খিনি সম্পূৰ্ণকৈ চাব আৰু আপুনি যদি চেনেলটোত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব। বিজেপি মিত্ৰজোঁটৰ নিমিলা অংক, কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে আৰু কোনকেইটা সমষ্টি এৰি দিব মিত্ৰ শক্তিক, এই লৈ এতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে ঘনে ঘনে বৈঠকত বহিছে অগপ নেতৃত্ব। তাৰ মাজতে আহি পৰিছে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। পোনপ্ৰথমে আছে ঢেকীয়াজুলি অশোক সিংগাল, বৰচলা কিশোৰ উপাধ্যায়, বঞ্চিত বিধায়ক গণেশ লিম্বু, তেজপুৰ বৃন্দাবন গোস্বামী, দীপক শইকীয়া। বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। ৰঙাপাৰা বাতাস ওৰাং, পল্লৱ লোচন দাস, জিতেন বৰঠাকুৰ, চতিয়া পদ্ম হাজৰিকা, বিশ্বনাথ অগপ বন্ধুত্বপূৰ্ণমূলক প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। বিশালী ৰঞ্জিত দত্ত, গহপুৰ উৎপল বৰা, হেমন্ত বিজয় নহন্ত, ধিং অঘপ, বটদ্ৰৱা আঙুৰলতা ডেকা, ৰূপসী অঘপক এৰি দিব। চামগুৰি মণিমাধৱ মহন্ত অঘপ, কলিয়াবৰ কেশৱ মহন্ত অঘপ, বোকাঘাট অতুল বৰা অঘপ, সৰুপতাৰ অঘপ, গোলাঘাট অজন্তা নেওগ, বিতুপন শইকীয়া, খুমটাই মৃণাল শইকীয়া, দেৰগাঁও অঘপ, যোৰহাট হিতেন্দ্ৰনাথ গোস্বামী, শান্তনু পূজাৰী, মাজুলী সৰ্বানন্দ সোণোৱাল, তিতাবৰ কৃষ্ণমণি চুতীয়া, হেমন্ত কলিতা, মৰিয়নি কামাখ্যা প্ৰসাদ তাছা, অলোক ঘোষ, টিয়ক অঘপ, শ্যামকানু মহন্ত, আমগুৰি অগপ প্ৰদীপ হাজৰিকা, নাজিৰা ময়ূৰ বৰগোহাঁই, মাহমৰা যোগেন মোহন, সোণাৰী পৱন বেদিয়া, স্বাক্ষৰ গগৈ, থাউৰা কুশল দুৱৰী, শিৱসাগৰ তপন গগৈ, বিহপৰীয়া অমিয় ভূঞা, দেৱানন্দ হাজৰিকা, নাওবৈচা অগপ, লখিমপুৰ মানৱ ডেকা, উৎপল দত্ত। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। ঢকুৱাখানা নৱকুমাৰ দলে, ধেমাজি ৰণোজ পেগু, জোনাই ভুৱন পেগু, মৰাণ সুভাষ দত্ত, ডিব্ৰুগড় প্ৰশান্ত ফুকন, লাহোৱাল ঋতুপৰ্ণ বৰুৱা, দুলীয়াজান তেৰজ গোৱালা, ইন্দ্ৰ গগৈ, টিংখাং বিমল বৰা, নাহৰকটীয়া বিকুল ডেকা, চাবুৱা বিনোদ হাজৰিকা, পুনাকন বৰুৱা। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। তিনিচুকীয়া পুলক গোহাঁই, ডিগবৈ সুৰেণ ফুকন, অৰুণজ্যোতি মৰাণ, মাৰ্গেৰিটা লক্ষ্য কোঁৱৰ, ডুমডুমা সঞ্জয় কিষাণ আৰু শদিয়াত বলিন চেতিয়া। এয়া আছিল বিজেপি আৰু অসম গণ পৰিষদ দলৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে কংগ্ৰেছ শাসনলৈ আহিলে প্ৰতি বছৰে 1 লাখ নিবনুৱালৈ চাকৰি খুলিব মিনিষ্ট্ৰী অফ জব। সমাগত অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে এতিয়া সাজু হৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। বিৰোধী মহাজোঁট গঠন কৰি এক প্ৰকাৰ ৰাজ্যিক বিজেপিক চেলেঞ্জ কংগ্ৰেছ নেতৃত্বৰ। বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষস্থানীয় নেতাই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আগন্তুক নিৰ্বাচনত কংগ্ৰেছ শাসনলৈ আহিলে নিবনুৱা সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। কংগ্ৰেছ শাসনলৈ আহিলে গঠন কৰিব পৃথককৈ নিয়োগ মন্ত্ৰণালয় আৰু মুখ্যমন্ত্ৰীতকৈও অধিক গুৰুত্বপূৰ্ণ হ'ব সেই মন্ত্ৰণালয়। লগতে চাকৰি প্ৰদানৰ সকলো কাম কাজ নিয়োগ কৰিব মন্ত্ৰণালয়ে। এই সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে আমি চৰকাৰীভাৱে 5 লাখ চাকৰি দিয়াৰ কথা কৈছোঁ, তথ্যভিত্তিক। বিজেপিৰ দৰে আকাশত চাং পাতি কথা কোৱা নাই। প্ৰতি বছৰে 1 লাখ চাকৰি দিম, সেই হিচাপত প্ৰতি মাহে 8,300জনক চাকৰি দিম আৰু এনেদৰে সংবাদমেলত প্ৰদ্যুৎ বৰদলৈয়ে ঘোষণা কৰিছে। সাংসদ গৌৰৱ গগৈয়ে কয় যে আজিৰ পৰা 1.5 মাহ পিছত আমাৰ মহাজোঁটৰ চৰকাৰ হ'ব। কেন্দ্ৰৰ একেখিনি চৰকাৰী আঁচনি পাম, কিন্তু আমাৰ নেতৃত্বৰ মনোবল সবল।
আমি কংগ্ৰেছে সমস্যা সমাধানত গুৰুত্ব দিওঁ। বিজেপিয়ে 25 লাখ চাকৰি দিম বুলি কৈছিল, কিন্তু নিদিলে। ৰেজিষ্টাৰত নিবনুৱা আছে 34 লাখ। তেওঁলোকে মাত্ৰ 80,000-80,000কহে চাকৰি দিব পাৰিলে। 1 লাখো দিব নোৱাৰিলে। 58,000 চাকৰিৰ পদ পূৰণ কৰিব নোৱাৰিলে। এনেদৰে সংবাদমেলত সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰিছে।